অসমত অসমীয়াৰ দাদাগিৰি চলিব আৰু চলি আছে, চলি থাকিব। নমস্কাৰ বন্ধুসকল, মই জুখন্ত আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল JD অসম। স্বাগতম জনাইছোঁ। বহুদিন ব্যক্তিগত কাৰণত ভিডিঅ' দিব পৰা অৱস্থাত নাছিলোঁ। বিশেষ মেডিকেলত থকাৰ বাবে আৰু বহু ব্যক্তিগত কাৰণৰ বাবে যোৱা বহুদিন ধৰি মই ভিডিঅ' আপলোড কৰিব পৰা নাই। আৰু সিহঁতেকে আজি এই ভিডিঅ'টো বনাইছোঁ আপোনালোক সকলোকে অসমীয়াৰ বাপুতি সাহোন আমাৰ মৰমৰ ভোগালী বিহুৰ শুভেচ্ছা দিবৰ বাবে আৰু তাৰ লগে লগে সমান্তৰালকৈ আপোনালোকক জনাব বিচাৰিছোঁ যে যি বৰ্তমান সময়ত অসমৰ যি ভয়াৱহ সমস্যা নাগৰিকত্ব সংশোধনী বিধেয়ক, সেই বিধেয়কৰ বিৰোধিতা কৰি আমি মেজিৰ তলত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 দাহ কৰিছোঁ। আৰু তাৰ লগে লগে অসমীয়া হিচাপে আমি আমাৰ পদূলিত এখন গামোচা আদি ৰাখিছোঁ যে আমি অসম চৰকাৰ তথা বিজেপিক জনাব বিচাৰিছোঁ যে অসমীয়া জাতি আজিও জীয়াই আছে। অসমীয়া জাতি এতিয়া মৰি যোৱা নাই আৰু অসমীয়া জাতিয়ে নিজক ৰক্ষা কৰিব, নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব অতি সুন্দৰকৈ পাৰে। আৰু আগতেও অসমীয়া জাতিৰ বাবে, অসমীয়া ভাষা সংস্কৃতিৰ বাবে যেতিয়াই যেনেকুৱা ধৰণৰ সমস্যা আহিছে আৰু সেই সমস্যাসমূহ খুব সুন্দৰকৈ অসমীয়া জাতিয়ে প্ৰতিহত কৰিব পাৰিছিল আৰু এতিয়াও পাৰিব আৰু আগলৈও পাৰিব। গতিকে আমি বিজেপি তথা অসম চৰকাৰক আজিৰ প্ৰজন্মই সকীয়াই দিব বিচাৰিছোঁ যে যদি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গৃহীত কৰে তেনেহ'লে অসমৰ যি পৰিস্থিতিৰ সৃষ্টি হ'ব সেই পৰিস্থিতিৰ বাবে সম্পূৰ্ণ জগৰীয়া অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টি হ'ব। গতিকে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ কথাৰে অসমৰ ৰাইজক অপ্ৰাণ চেষ্টা নিয়াবলৈ চেষ্টা কৰিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমলৈ কোনো বিদেশী হিন্দু বাংলাদেশী নাহে। কিন্তু এটা কথা স্পষ্ট যে নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহীত হয়, এই আইনখন মানিলোঁ যে এইখন আইন সম্পূৰ্ণৰূপে ভাৰতৰ বাবে, কিন্তু ইয়াৰ প্ৰভাৱ সকলোতকৈ বেছি পৰিব অসমত। কেনেকৈ পৰিব? কাৰণ অসম চুক্তিৰ আধাৰত আমি যিধৰণে বিদেশী খেদিবৰ বাবে এখন আন্দোলন কৰিছিলে, আমাৰ পূৰ্বপুৰুষে অসম চুক্তিৰ দ্বাৰা অসমৰ পৰা বিদেশীক বহিষ্কাৰ কৰিবৰ কাৰণে এখন চুক্তি আৰু এই চুক্তিৰ কিছুমান দফা আছিল আৰু সেই দফাসমূহ পূৰণ নহওঁতেই আকৌ এখন আইন প্ৰণয়ন কৰি অসমত থকা যিসকল অবৈধ বিদেশী সেইসকলক নাগৰিকত্ব দিব বিচৰা হৈছে আৰু তাৰ লগে লগে সমান্তৰালকৈ যিসমূহ নতুনকৈ অসমলৈ বিদেশী আহিছে সেইসকলকো নাগৰিকত্ব দিব বিচৰা হৈছে। আৰু গতিকে আমি ইয়াৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিব লাগিব। আৰু বিজেপিৰ যিসকল সমৰ্থক আছে, বিজেপিৰ যিসকল অন্ধ সমৰ্থক আছে, তেওঁলোকক আমি সকীয়াই দিছোঁ, যদি অসমত অসমীয়া হিচাপে থাকিব বিচাৰা, অসমৰ অস্তিত্ব ৰক্ষাৰ কথা তোমালোকে কোৱা, অসমৰ ভাষা সংস্কৃতি ৰক্ষাৰ কথা তোমালোকে কোৱা, কিন্তু দিল্লীৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, অৰুণ জেটলী এইসকল মানুহে অসমক কেনেধৰণে চায় সেয়া আমি সকলোৰে জানো, কিন্তু তোমালোকে জানিও নজনাৰ ভাও ধৰিছা। এই কথাখিনি কিন্তু আমাৰ অসমীয়া জাতিটোক যথেষ্ট ব্যাঘাত জন্মাইছে। গতিকে আমি অসমীয়া যিসকল আমাৰ অসমৰ বন্ধু বান্ধৱী বিজেপিৰ লগত জড়িত হৈ আছে তেওঁলোকক অনুৰোধ কৰিম যে তোমালোকে অন্ধভাৱে সমৰ্থন নকৰিবা। তোমালোকে যদি অন্ধভাৱে সমৰ্থন কৰা তেনেহ'লে অসমৰ অস্তিত্ব নাথাকিব আৰু তোমালোকৰ উত্তৰ পুৰুষে তোমালোকক প্ৰশ্ন কৰিব যে তোমালোকৰ বাবেই আজি আমি এনেকুৱা এটা সংকটত আছোঁ। আজিৰ তাৰিখত তোমালোকে এটা কথা বাৰে বাৰে কোৱা যে অসমক আমি কাশ্মীৰ হ'বলৈ নিদিওঁ, কিন্তু এটা কথা তোমালোকে কিয় অনুভৱ নকৰা যে আমিও ত্ৰিপুৰা হ'বলৈ নিদিওঁ? কাৰণ ত্ৰিপুৰাত আজিৰ তাৰিখত ত্ৰিপুৰীসকল মাত্ৰ 25% আৰু অবৈধ বিদেশীৰ বাংলাদেশীৰে ভৰপূৰ, ত্ৰিপুৰা হিন্দু বাংলাদেশীৰে ভৰপূৰ কৰি আজি 75% অবৈধ মানুহে আছে। আজি ত্ৰিপুৰাত ভাষাৰ সংকটত ভুগিছে, ত্ৰিপুৰাৰ অস্তিত্ব সংকটত ভুগিছে, ত্ৰিপুৰাৰ নিৰাপত্তাৰ সংৰক্ষণত ভুগিছে আৰু ত্ৰিপুৰাই অস্তিত্বৰ যুঁজত যুঁজ দিবলগীয়া হৈছে আৰু ত্ৰিপুৰীসকলক কি কৰা হৈছে আমি নিজ চকুৰে দেখি আছোঁ। গতিকে তেনে পৰ্যায়ত আমি এটা কথা স্পষ্ট যে কাহানিও কেতিয়াও আমি অসমক ত্ৰিপুৰা হ'বলৈ নিদিওঁ। লাগিলে সেয়া আমি নিজৰ গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰি বা আমি যেনেধৰণে আন্দোলন কৰিব লাগে আমি আন্দোলন কৰিবলৈ সদায় সাজু আছোঁ আৰু গণতান্ত্ৰিক পদ্ধতিৰে, গণতন্ত্ৰত বিশ্বাস আছে বাবে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰি আছোঁ। আৰু লাহে লাহে এই গণতন্ত্ৰৰ প্ৰতি যেতিয়া আমাৰ বিশ্বাস নোহোৱা হৈ যাব তেতিয়াহ'লে হয়তো আমি সকলোৱে এদিন বেলেগ ধৰণে আন্দোলন কৰিবলৈ বাধ্য হ'ব লাগিব। আৰু কেনেকৈ বেলেগ ধৰণে আন্দোলন কৰিম সেয়া হয়তো সৰ্বভাৰতীয় জানে যে অসম
বা নৰ্থ ইষ্টে আন্দোলন কৰিলে কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব অসম চৰকাৰ, ভাৰত চৰকাৰ, বিজেপি দলটি। আৰু বিজেপিয়ে যি হিন্দুত্ববাদৰ নামত অসমত ৰাজনীতি কৰিব বিচাৰিছে, ভাৰতবৰ্ষত ৰাজনীতি কৰিব বিচাৰিছে, তেওঁলোকক এটা কথা সকীয়াই দিছে যে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ, আৰু এই ধৰ্মনিৰপেক্ষ দেশত তোমালোকে ধৰ্মনিৰপেক্ষ নহয় বুলি ক'লে নহ'ব, তোমালোকক ধৰ্মনিৰপেক্ষ হ'ব লাগিব তোমালোক। কাৰণ তোমালোকক শাসনলৈ ধৰ্মনিৰপেক্ষ হিচাপে শাসনলৈ অনা নাছিলে তোমালোকক, কাৰণ তোমালোকক ভোট দিয়া হৈছিলে। তোমালোকে ভাৰতীয় সংবিধানক ডিনাই কৰিব নোৱাৰিবা। ভাৰতীয় সংবিধানে কি কৈছে সেয়া আমি সকলোৱে জানিব লাগিব। ভাৰতীয় সংবিধানক তোমালোকে ভৰিৰে মোহাৰি অসম বা ভাৰতবৰ্ষত নিজৰ আইন প্ৰণয়ন কৰি নিজৰ অস্তিত্ব, নিজৰ ৰাজনৈতিক ক্ষমতা চিৰস্থায়ী কৰিবৰ বাবে এনেধৰণে যদি তোমালোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰা, তেনেহ'লে অনাগত দিনত তোমালোকক কিন্তু মানুহে থুই পেলাই দিব। ইতিহাসত তোমালোকৰ নাম কলা আখৰে লিখা থাকিব বদনৰূপী। অসমত বদম হিচাপে তোমালোকৰ নাম জনাজাত দিব। আৰু বৰ বিশেষ নকওঁ, আৰু ভোগালীৰ বতৰ যিহেতু গোলাঘাটত অন্নখন কাৰ্যসূচী চলি আছে, গোলাঘাটলৈ এবাৰ যাবলৈ ওলাইছোঁ। আৰু অন্নখন কাৰ্যসূচী আজি বিহু দিনাও আমি গৈ এপাক ভাগ ল'ব চেষ্টা কৰিম। আৰু গোলাঘাটত অন্নখনস্থলীত কোন কেনেকৈ আছে আপোনালোকক দেখুৱাম এটা পৰৱৰ্তী ভিডিঅ'ত। তেন্তে আজিলৈ ইমানেই। শেহতীয়াকৈ সকলোকে কওঁ যে আপোনালোকে ভোগালী বিহু খুব সুন্দৰকৈ উদযাপন কৰক। তাৰ লগে লগে হাঁহি ফূৰ্তি আনন্দৰ জৰিয়তে যিদৰে ভোগালী বিহুটো উদযাপন কৰিছে। আৰু আপোনালোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাওক, নিজৰ পদূলিত এখন গামোচা আৰক, আৰু চৰকাৰক জনাই দিয়ক, যে বিজেপিৰ দালালবোৰক জনাই দিয়ক যে নাগৰিকত্ব সংশোধনী বিধেয়ক আমি অসমৰ জনগণে কৰিছোঁ। আৰু তেওঁলোকে বাৰে প্ৰতি কয় যে পঞ্চায়ত ইলেকশ্যনৰ কথা কয়। পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছমুক্ত এখন পঞ্চায়ত ইলেকশ্যন বিচাৰিছিল, আৰু সেই কংগ্ৰেছমুক্ত পঞ্চায়ত ইলেকশ্যন কাৰণেই ৰাইজে হয়তো উপযুক্ত প্ৰাৰ্থীক ভোট দিছে, যিহেতু তেওঁলোকে বিজেপি দলটিক ভোট দিয়া নাই, সেইটো স্পষ্ট কথা। আৰু শেষত এটা কথা কওঁ যে অসমত অসমীয়াগিৰিহে চলিব, অসমত অসমীয়াৰ দাদাগিৰি চলিব, আৰু চলি আছে, চলি থাকিব। এয়া চিৰসত্য কথা। ধন্যবাদ। জয় আই অসম, জয় ভীম।